আজি কি হয় নাজানো আৰু ছাৰে প্ৰশ্ন সোধা কথাও আছিলে এই টিউশ্যন চিউশ্যনবিলাক ল'বলৈও মন নোযোৱা হৈছে বুজিছোঁ। যি হয় হ'ব দে, ছাৰে এনেও সুধিলে উত্তৰ দিয়া সময়ত দিম আৰু কি দিওঁ। পিছে কথাটো তহঁতি গম পাৱনে? কি কথা কচোন ক কি কথানো? সেই কালি আমাৰ স্কুললৈ নতুন ইংলিছ বাইদেউ এজনী আহিছে নহয়। পিছে বৰ মৰম লাগে গম পাইছোঁ, ধুনীয়াও দেখিবলৈ। পঢ়াবলৈ আহে নাহে সেইটোহে চিন্তা হৈছে। এই বেটা গুটো হৰ্লিক্স খায়, তাৰ চিন্তা চাচোন ৰ। সেইজনীতো মাৰৰ লগৰ হ'ব বাইদেউ। সেই মই কিবা পঢ়াবলৈ অহা কথাই কৈছোঁ, তয়ো যে মানে খালি বেলেগলৈ নিবি। আচলতে কি জানো, চোৰেহে চোৰৰ ঠেং দেখে। কিহৰ আলোচনা কৰি আছ তহঁতি? সোনকালে কিতাপ উলিয়া, মোৰ আৰু এটা টিউশ্যন আছে। এই নহয় মানে ছাৰ, আমাৰ স্কুললৈ নতুনকৈ ইংলিছ বাইদেউ এজনী আহিছে যে। ছাৰ নহয় মানে, তাকে মই সুধিছোঁ বাইদেউ বোলো আহিছে নতুনকৈ ইংলিছ বাইদেউ, আমাক ইংলিছ পঢ়াইছেনে নাই পঢ়োৱা। মই মানে দুদিনমান স্কুল অহা নাছিলোঁ নহয়। বাৰু কালি যে তহঁতক কৈছিলোঁ আজি প্ৰশ্ন সুধিম বুলি, মনত আছেনে? কিতাপ খুলি চাই আহিছনে? এই ছাৰেও যে কি কয় আৰু কালি কোৱা কথাটো মনত নাথাকিবনে? এমাহ দুমাহৰ আগতে মনত থাকে। ছাৰ আপুনি যে দুদিনমানৰ আগত ৰমেনৰ দোকানৰ ওচৰত গৈ কম নেকি কথাটো? সেইদিনা মই ৰমেনক যে টিউশ্যন কৰিবলৈহে গৈছিলোঁ। তহঁতি যে মানে কি ক'ত কেনেকৈ থাক কেনেকৈ দেখ তহঁতিহে জানিবি আৰু। ছাৰ মই জানো বাৰু আপুনি টিউশ্যন ল'বলৈ গৈছিলে নে কেলৈ গৈছিলে। এই হ'ব মানে তহঁতি অন্য কথাবিলাক জানো বাৰু। এটা কৌতুক কচোন, কৌতুক ক'ত টেঙাই ক। ছাৰ শুনক তেতিয়াহ'লে। এদিন মানে ছাৰ কণা, লেঙেৰা আৰু অকৰা তিনিজন মিল হ'ল আৰু কণাজনে কৈছে সৌৰা চোৱা আকাশখন কি ধুনীয়া। সেই তেওঁৰ কথা শুনি তেতিয়া লেঙেৰাজনে কৈছে চালা কুকুৰ, আকাশখন তই ধুনীয়া দেখিলি, এক লাট মাৰিম চকুৱে নেদেখা পানী। তাৰপাছত আকৌ দুইজনৰ কথা শুনি অকৰাজনে কৈছে তোমালোক আৰু যে কি যে কথাবিলাক কোৱা, মানুহ অকৰা কৰি মাৰিবা আৰু। সেই মজা, ধুনীয়া, বিলিয়ন হৈছে, মজা, বহুত মজা। পিছে এতিয়া তই কোনে কবি নেমুৱে কচোন, নেমুৱে ক। মানে এদিন ছাৰ এটা বন্ধুৱে আন এটা বন্ধুলৈ মেছেজ কৰিলে। মেছেজটোত লিখা আছিল 2000 টকা ধাৰ বিচাৰি। পিছদিনা আকৌ মেছেজ পঠোৱা বন্ধুজনে লগ পাই সিজনক সুধিছে, হেৰা বন্ধু তুমি কালি মোৰ মেছেজটো পাইছিলা নেকি? তেতিয়া তেওঁ কৈছে এই 2000 টকা ধাৰলৈ বিচাৰি যে মেছেজ কৰিছিলা সেইটো মেছেজ নেকি? পিছে মই সেইটো মেছেজ পোৱা নাই নহয়। মজা আৰু মজা, বিলিয়ন। পিছে ভেদাই তই এটা গানকে গা, তই কৌতুক ক'ব নালাগে, তই এটা গান গা। এই ছাৰ মই কৌতুককে কওঁ নেকি? কৌতুকহে পাৰোঁ ভালছে, গান ভালছে নোৱাৰোঁ নহয়। গান এটা পাৰোঁ বাৰু, খালি আপুনি শুনি ভাল পায়নে নাপায়? এই একো নাই গানকে গা, তই কৌতুক নকৰো হ'ব। তেতিয়াহ'লে শুনক ছাৰ শুনক। মোৰ মৰম ইলা পেনে চেনে হাগিলা নহয় তোমাৰ দি চেন্তৰি বিয়া খোৱা তুমি বিয়া খোৱা। পাই হ'ব তই পাছৰখন যাব নালাগে। নাই মই তহঁতক প্ৰশ্ন সুধিব নোৱাৰোঁ দেই। নাই মই যাওঁ, তহঁতি যা সোনকালে যা, ঘৰত কবি ছাৰৰ গা ভাল নহয় বুলি। চালা মোক গান গাবলৈ দিয়ক, পালি মজা এতিয়া, পলা আৰু পাবি মজা।